নমস্কাৰ বন্ধু বান্ধৱীসকল কেনে আছে আজি এই ভিডিঅটো মই বনাইছো ITI এডমিশনৰ ওপৰত আহি গল 2019 বৰ্ষৰ ITI এডমিশন এই এডমিশন ষ্টাৰ্ট হ'ব 30 মে 2019 অৰ্থাৎ আজিৰে পৰা 14 জুন 2019 লৈকে 30 মে 2019 ৰ পৰা 14 জুন 2019 লৈকে ITI এডমিশন লবলৈ হলে প্ৰাৰ্থীজনৰ বয়স হ'ব লাগিব অতি কমেও 14 বছৰ আৰু ITI এডমিশনৰ কাৰণে অফিচিয়েল ৱেবছাইট হৈছে www.itiassam.nic.in এই ৱেবছাইটটো মই ভিডিঅটোৰ ডেসক্ৰিপচনত দি দিম আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব এতিয়া কোৱাহক ITI এডমিশনৰ বিষয়ে অনলাইন এপ্লিকেশন আজিৰে পৰা অৰ্থাৎ 30 মেৰ পৰা 14 জুনলৈকে হ'ব এডমিশনসমূহ ল'ব পাৰিব NCVT ভিত্তিক SCVT আৰু লগতে SCVT আন্ডাৰ IMC এতিয়া প্ৰাৰ্থীসকলৰ বাবে কওঁ 30 মে 2019 ৰ পৰা 14 জুন 2019 ৰ ভিতৰত অনলাইন কৰি সেইকেইটা দিনতে অৰ্থাৎ 15 জুনৰ আগত অৰ্থাৎ অনলাইন কৰাৰ পিছতে তেওঁলোকে যিকোনো এখন ITI কৈ ভেৰিফিকেশন কৰিব পাৰিব আৰু ভেৰিফিকেশন কৰাৰ পিছতে 24 জুনত ইয়াত লিখিছে যে rank generation of candidates and viewing rank by candidates in their page of registration details registration details সহ 24 জুনত ঘোষণা হ'ব লগতে 25 জুনৰ পৰা 28 জুনৰ ভিতৰত ফাৰ্ষ্ট ই কাউন্সেলিং হ'ব ফাৰ্ষ্ট ই কাউন্সেলিং অৰ্থাৎ তেওঁলোক প্ৰাৰ্থীসকলে নিজৰ ট্ৰেডবোৰ যিবিলাক ট্ৰেড বিচাৰে লগতে কোনখন ITI বিচাৰে এইবোৰ দিব পাৰিব সিলেক্ট কৰিব লাগিব যেটো ৱেবছাইটত তেওঁলোকে নিজৰ অনলাইন কৰিছিল লগতে যেটো চেণ্টাৰৰ পৰা কৰিছিল তাত গৈ কৰিব পাৰিব আৰু এই সকলোখিনি তথ্য বুজাই দিব যেতিয়া ভেৰিফিকেশনৰ কাৰণে যিকোনো এখন গভৰ্ণমেণ্ট ITI যাব ইয়াত কোনো কথা নাই যে আপুনি কোনো যিকোনো এখন ITI পঢ়িবৰ বাবে সিলেক্ট কৰিছে আৰু সেই যিখনত পঢ়িম বুলি ভাবিছে সেইখনতে যে ভেৰিফিকেশন কৰিব লাগিব তেনে কোনো কথা নাই আপুনি যিকোনো সুবিধাজনক ভাবে ITI এখনত গৈ ভেৰিফিকেশন কৰিব পাৰিব ফাৰ্ষ্ট কাউন্সেলিং অৰ্থাৎ ফিলিং হোৱাৰ পিছতে এলটেড অফ সিট অৰ্থাৎ 4 জুলাই 2019 ত কোনে কোনে সিট পালে সেই ঘোষণা হ'ব অৰ্থাৎ এয়া মেছেজ যোগে আপোনাৰ তালৈ যাব আপুনি অনলাইন কৰা সময়ত যেটো নম্বৰ আপুনি দিব সেই নম্বৰটোতে আপোনাৰ মেছেজ যাব আৰু মেছেজৰ ভিত্তিতে যত অনলাইন কৰিছে তাৰ পৰা আপুনি এখন ৰিসিপ্ট অৰ্থাৎ যত অনলাইন কৰিছিল তাৰ পৰা আপুনি ৰেজিষ্ট্ৰেচন কাৰ্ডখন উলিয়াই যিখন ITI সিট পায় তাত গৈ এডমিশন ল'ব পাৰিব আৰু এডমিশন ল'ব পাৰিব 5 জুলাই 2019 ৰ পৰা 6 জুলাই 2019 ৰ ভিতৰত লগতে দিছে 8 জুলাই 2019 অৰ্থাৎ 5 জুলাই 6 জুলাই আৰু 8 জুলাই ভিতৰত আপোনালোকে প্ৰথম কাউন্সেলিংত সিট পালে এডমিশন ল'ব পাৰিব ঠিক তেনেদৰে দ্বিতীয় কাউন্সেলিং আৰম্ভ হ'ব 9 জুলাইৰ পৰা 11 জুলাইলৈ 9 জুলাইৰ পৰা 11 জুলাইলৈ আপোনালোকে ফিলিং কৰিব পাৰিব ট্ৰেড বিলাক সিলেক্ট কৰিব পাৰিব লগতে ITI সিলেক্ট কৰিব পাৰিব ঠিক তেনেদৰে সেকেন্ড কাউন্সেলিংৰ সিট প্ৰাপ্তসকলৰ বাবে মেছেজ যাব অৰ্থাৎ ঘোষণা হ'ব 16 জুলাই 2019 ত আকৌ এডমিশন ল'ব পাৰিব 17 জুলাইৰ পৰা 19 জুলাইলৈকে ঠিক তেনেদৰে তৃতীয় কাউন্সেলিং হ'ব চতুৰ্থ কাউন্সেলিং হ'ব আৰু পঞ্চম কাউন্সেলিং লগতে 6 নম্বৰ কাউন্সেলিংটো আছে SCVT আন্ডাৰ IMC অৰ্থাৎ IMC মানে হৈছে যে ইনষ্টিটিউট মেনেজমেন্ট কমিটি ইনষ্টিটিউটখনে এটা সুযোগ দিয়ে প্ৰাৰ্থীসকলৰ বাবে যিসকলে নিজে কোনো এটা ভাল ট্ৰেড বিচাৰে কিন্তু হেতুত নিজৰ
পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি যিসকলে চিট নাপায় তেওঁলোকৰ বাবে তেনেকুৱা এটা আছে সুযোগ আছে সেয়া গম পাব যেতিয়া ভেৰিফিকেশ্যনৰ বাবে যাব তেতিয়া সকলোখিনি কথা বুজি লৈ আহিব পাৰিব লগতে এইটো কথা কওঁ যে ITI এডমিশ্যন ল'বৰ বাবে প্ৰাৰ্থীজনৰ কেৱল মেট্ৰিকৰ নম্বৰখিনিহে প্ৰয়োজন হ'ব ইয়াত কোনো ধৰণৰ হাই ছেকেণ্ডাৰী নম্বৰৰ প্ৰয়োজন নাথাকে গতিকে মই এইখিনি কথাই কওঁ ভিডিঅ'টোত বেছি দীঘলীয়া নকৰোঁ কাৰণ কিয় মই জব নিউজ সম্পৰ্কত মোৰ এইটো প্ৰথম ভিডিঅ' আৰু মই খুব ভালকৈ ক'ব নাজানিবও পাৰোঁ গতিকে মই নটিফিকেশ্যনখন অৰ্থাৎ এডমিশ্যন নটিচখন ডিছক্ৰিপশ্যনত দি দিছোঁ আপুনি তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু নমস্কাৰ বন্ধুসকল পুনৰ কওঁ যে এইটো মোৰ ইউটিউব চেনেল নতুন আৰু লগতে এইটো জব নিউজ সম্পৰ্কত প্ৰথম ভিডিঅ' গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে ভৱিষ্যতলৈও ভাল ভিডিঅ' পায় আৰু লগতে বেল আইকনটো দবাই দিব আৰু ITI এডমিশ্যন ল'বলৈ যিসকলে আগ্ৰহেৰে বাট চাই আছিল এই সুন্দৰ আৰু সুখবৰটোৰ বাবে গতিকে তেওঁলোকলৈ মই যাচিলোঁ আন্তৰিক শুভকামনা সকলোৱে ITI ভালদৰে অনলাইন কৰি এডমিশ্যন লওঁ শুভকামনা যাচি মই ভিডিঅ'টো ইমানতে সমাপ্তি কৰিছোঁ পুনৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব ধন্যবাদ